গুৰেশ্বৰত চালানবিহীন ডাম্পাৰৰ বিৰুদ্ধে পৰিবহণ বিভাগৰ অভিযান কেইবাখনো ডাম্পাৰক জৰিমনা অৱশেষত সাৰ পালে পৰিবহণ বিভাগে যোৱা নিশা পৰিবহণ বিভাগৰ এটা দলে গুৰেশ্বৰত চালানবিহীনভাৱে অভাৰলোডিং কৰি শিল বালি সৰবৰাহ কৰা ডাম্পাৰৰ বিৰুদ্ধে অভিযান চলায় বাক্সা জিলাৰ বগামাটিৰ বৰনদী পুঠিমাৰী আৰু শুকলাই নদীৰ পৰা ডাম্পাৰেৰে অভাৰলোডিং কৰি দিনে নিশাই শিলবালি সৰবৰাহ কৰাৰ অভিযোগ উত্থাপন হৈছিল ডাম্পাৰসমূহে এনেদৰে গুৰেশ্বৰ বাইহাটা চাৰিআলি পথত দৌৰাত্ম চলাই অহাৰো অভিযোগ উত্থাপন হোৱাৰ লগতে এই বিষয়ে সংবাদ মাধ্যমত সবিস্তাৰে বাতৰি প্ৰচাৰ হৈছিল ইয়াৰ পিছতে যোৱা নিশা পৰিবহণ বিভাগৰ দল এটাই গুৰেশ্বৰ চহৰত অভিযান চলায় অভিযানকাৰী দলটোৱে চালানবিহীনভাৱে আৰু অভাৰলোডিং কৰি শিল বালি কঢ়িওৱা কেইবাখনো ডাম্পাৰক জৰিমনা বিহে চৰকাৰে দিয়া নিৰ্দেশ অনুসৰি বাক্সা জিলাৰ পৰিবহণ বিভাগে চলিত মাৰ্চ মাহৰ পৰা বিভিন্ন ঠাইত ডাম্পাৰৰ বিৰুদ্ধে অভিযান চলাই থকা বুলি জানিবলৈ দিয়ে পৰিবহণ বিভাগৰ এগৰাকী বিষয়াই বুলি নহয় আমি এই মাৰ্চ মাহত প্ৰায়ভাগে ৰাতি ডিউটি কৰি আছোঁ আমাৰ বাক্সা ডিষ্ট্ৰিক্টৰ অলৰেডি 14.5 কোটি টকা টাৰ্গেট দিছে অসম চৰকাৰৰ পৰা প্ৰায়ভাগে আমাৰ এতিয়া 86% হৈছে আৰু আমাৰ 2.5 কোটি 3 কোটিমান প্ৰয়োজন হৈ আছে বৰ্তমান তাৰ কাৰণে আমি মানে জোৰদাৰ কাগজ পত্ৰ চাইছোঁ টেক্স ডিফলৰ গাড়ীবিলাক চাইছোঁ আৰু টেক্স ডিফলৰ গাড়ী পালে আমি ডাইৰেক্ট চিজ কৰিছোঁ লগতে আমাৰ অভাৰলোডিংটোৰ কাৰণে আমি গুৰুত্ব দিছোঁ ইয়াত মানে অভাৰলোডিং এতিয়া আমাৰ অভাৰলোডিং ক'বও নোৱাৰে নাই বুলিও ক'ব নোৱাৰে কাটা যিটো নেকি কাটা নাই ইয়াত আৰু ইয়াৰ পৰা 21 কিলোমিটাৰ 22 কিলোমিটাৰ নি ৰাতি কাটা কৰিব সম্ভৱ নহয় এইটো কাৰণে আমি মালিকবিলাকক ডাইৰেকশ্যন দিছোঁ আৰু কাটা কৰি তেওঁলোকে দেখাই দিব আমাক আমি অৰ্ডাৰটো দিছোঁ আজি কেইখন আপোনালোকে বৰ্তমান আমি হ'ল 5-6খন মানে অৰ্ডাৰ দিয়া আছে কি ব্যৱস্থা গ্ৰহণ কৰিব তেওঁলোকে ফাইন হ'ব যদি কাগজ পত্ৰ নাইকিয়াতো ফাইন হ'বই হ'ব আৰু তেওঁলোকে অভাৰলোডিং হ'লে অভাৰলোডিঙৰ ফাইন দিব আণ্ডাৰ হ'লেতো আৰু ফাইনৰ আহি নপৰে মিনিমাম ফাইনটো কিমান আমাৰ গাড়ীটো আমি নিয়া নাই গাড়ীটো অলৰেডি এৰি দিছোঁ অভাৰলোডিং বুলি কেনেকৈ গম পালে অভাৰলোডিং বুলি ধৰাই নাই এতিয়া আমি কাটা কৰিবলৈহে ডাইৰেকশ্যন দিছোঁহে অভাৰলোডিং হ'ল আণ্ডাৰলোডৰ কাটা কৰাৰ পিছতে গম পাব মিনিমাম ফাইন কিমান মান এই অভাৰলোডিঙতো আমাৰ ফাৰ্ষ্ট স্লেবত 20,000 আহে পাৰ টন 2,000কৈ আহে তাৰ যদি তাৰ 2 টন 3 টন অভাৰ যদি হ'লে 3 টন হ'লে 6,000 আহিব এফালে 20,000 26,000 আমাৰ আহি যাব